গছপুলিখিনি ৰুই উঠি বাৰীতে ধুনীয়াকৈ দুকপিমান ফটো উঠি ল'লোঁ। যিহেতুকে গোটেইকেইজনী লগ লাগিছোঁ, ভাবিলোঁ ফটোকে উঠোঁ। আপোনালোকে বাৰু যিটো চৰকাৰৰ পৰা এটা এপছ দিছিলে মানে ডাউনলোড কৰিবৰ কাৰণে, বৃক্ষৰোপণ আঁচনি, সেইটো কৰিব পাৰিলেনে? আমি বাৰু পৰা নাই, ছাৰ্ভাৰ ডাউনে নে উঠাই দিছে বিশেষ নাজানো আৰু। তথাপিতো সেই এপছটোত ফটো আপলোড নকৰিও আমি নিজে গছ দুজোপা ৰুইছোঁ। আৰু চৰকাৰৰ পৰা টকা নাপালেও আমি গছখিনি বাৰু হ'লে ঘৰতেই কাম দিব। বা এজোপা মই আমলখি ৰুইছোঁ, আৰু এজোপা শিলিখা, আৰু এজোপা অগৰু ৰুইছোঁ। 3জোপাই ৰুলোঁ। গতিকে যি হওক, গছ ৰুব লাগে। আৰু যিহেতুকে চৰকাৰৰ পৰা আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৰিব দিছে, গতিকে আমাৰ মহিলা আত্মসহায়ক গোটৰ গোটেইকেইজনী সদস্যাই মানে আমি গছপুলিখিনি ঘৰতে ৰুইছোঁ। কিন্তু কোনো ফটো আমি আপলোড দিব পৰা নাই। যদিও ফটো আপলোড দিব পৰা নাই, কিন্তু সেই সময়তে আমি গছপুলি ৰুই পেলাই ফটোটো ৰাখি দিছোঁ। কেতিয়াবালৈ যদি এপছটো খোলা দিয়ে আমি দিব পাৰিম। গতিকে ভিডিঅ'টো চাই থাককচোন। এইখিনিকে আজি মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকেও যদিও ৰোৱা নাই ৰোৱক আজিৰ দিনটোত। যদিও পৰা নাই এপছটো ডাউনলোড কৰিব, কোনেও গছপুলি এজোপা নোৰোৱাকৈ নাথাকিব, ৰুব। আৰু মই এজোপা শিলিখাৰ গছ ৰুলোঁ, কাৰণ ঘৰত এনেও এজোপা আমলখি বা এজোপা শিলিখাৰ গছ লাগে। এইবিলাকৰ বহুত ঔষধি গুণ আছে, সেইকাৰণে এজোপা ৰুলোঁ মই শিলিখা, আৰু এজোপা ৰুলোঁ মই অগৰু। গতিকে অগৰুজোপা কিন্তু মই পিছলৈ উঠাই লৈ যাব লাগিব, কাৰণ ইয়াতে বহুত ডাঙৰ গছ হ'বতো। গতিকে ইয়াতে মই মাত্ৰ অকণমান ডাঙৰ হোৱালৈ বা শিপা ভালদৰে গজালৈহে ৰাখিম। তাৰপিছত এই গছজোপা লৈ যাম আৰু ইয়াৰ পৰা, কাৰণ ওচৰতে ৰাখিছোঁ। ওচৰত ৰাখিলে পানী চানী দি পেলাই অলপ সংৰক্ষিত কৰাৰ কাৰণে ভাল। গছ থাকিলেহে মানুহ থাকিব, এই কথাটো মনত ৰাখি আমি গোটেইকেইজনীয়ে গছপুলিবিলাক ৰুলোঁ আৰু ধুনীয়াকৈ ফটো উঠি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে